নমস্কাৰ বন্ধুসকল, এয়া আমাৰ বিদ্যালয় সপ্তাহ উপলক্ষে ভেশন প্ৰতিযোগিতা আজি আৰম্ভণি ঘটিছে। এয়া ছাত্ৰ ছাত্ৰীসকলে নিজৰ নিজৰ প্ৰদৰ্শন কৰি আছে। এয়া মোৰ লগত আছে মধুস্মিতা বা বহুত ধুনীয়াকৈ আকৰ্ষণীয়ভাৱে ভেশন প্ৰতিযোগিতা আৰম্ভণি কৰিছে। দেখুৱাই থাকিব, আপোনালোকক চাই থাকিব। এয়া আমাৰ ভেশন প্ৰতিযোগিতাৰ কিছু দৃশ্যাংশ গৈ আছোঁ। এয়া চাৰিওফালে সৰু সৰু ল'ৰা ছোৱালী বৰ ধুনীয়াকৈ ওলাইছে। এনেকৈ ভেশন প্ৰতিযোগিতাৰ কিছু দৃশ্যাংশ আপোনালোকক দেখাই আছোঁ। এয়া আমাৰ ডক্টৰ চাহাব বহি আছে, ডক্টৰক প্ৰশ্ন কৰি আছে। ডক্টৰজনে প্ৰশ্নৰ উত্তৰ দি আছে। আমাৰ মৰম লগা এজনী কইনা, এগৰাকী ভকত। আপুনি কি কৰিছেনো? কৈ দিয়ক। খেতি কৰি আছে ন? এয়া আমাৰ শুকান মাটিতে মাছ ধৰিছে এগৰাকীয়ে। এয়া দাৱনীসকলে ধান কাটি আছে, কাৰণ মাঘ বিহু পাইছেহি। বাকী এই দুটা স্কুললৈ আহি পেলাই স্কুললৈ নগ'ল, পলাই ক'ৰবাত বহি আছেহি বগৰী খাবলৈ, হয় নাই? এয়া আমাৰ স্কুলীয়া ভেশন চাবলৈ আহিছে। এইপিনে আমাৰ ইলেকশ্যনত উঠিছে দেই। এয়া আইতা, এয়া কইনা, এইটো এটা চাউদাং। এয়া আমাৰ তাঁত ববলৈ গামোচা লগাইছে। এয়া তোৰ নামটো আকৌ এবাৰ কৈ দিয়াচোন। মালতীয়া গামোচা লগাইছে, সেউজীয়া ফুলৰ গামোচা লগাইছে ন? দিবা দেই, গামোচা এখন দিবানে? দিবা। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এয়া মোৰ প্ৰথম প্ৰয়াস, তো কিবা যদি ভুল হৈছে আঙুলিয়াই দিব বাৰু, কিন্তু লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নিশ্চয়কৈ কৰিব। ধন্যবাদ।